জন লেননে কৈছিল, গাৰ্লছ ডোণ্ট প্লে গিটাৰ। আমি 5গৰাকী মহিলাই আমি ৰীতি নীতি ভংগ কৰা নিচিনাই আমি আধুনিক হ'বলৈ পৰম্পৰা ভংগ কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। মোৰ ভিতৰতে এইটো বস্তু আছিলে যে কেনেকৈ মানে মই মহিলাখিনিক মানে কেনেকৈ আমি সমাজৰ বান্ধোনৰ পৰা মুক্ত কৰিম। নাৰীও সমানে আগবাঢ়ি যাব পাৰে, আমাৰ কাৰণে সেইটোৱেই। চবেইতো তেনেকুৱাই ভাবে যে যুৱ চামোদ্দণ্ড। সেই সময়ত ধৰক মৌলবীখিনি আহি পেলাই মানে এইটো আমাৰ ধৰ্ম বিৰোধী কাম আৰু। ছোৱালী মানে কি তবলা শিকিব মানে মই ভাবোঁ উঠি ওলাই আহিব লাগে মানুহখিনি, আৰু লেডিজখিনি ইমান ডমিনেট হৈ থকাটো